বন্ধু বান্ধৱীসকল বিভিন্ন বিষয়ত ভিডিঅ' বনাব লগা হৈ আছে বিভিন্ন টপিকৰ ওপৰত কিন্তু মই আই এম ভেৰি সৰি যে মই সময় দিব পৰা নাই বিভিন্নজনে মোক ভিডিঅ'ছবিলাকত কমেণ্ট কৰি আছে গতিকে মই ইচ্ছা কৰিব পৰা নাই কিন্তু আজিৰ পৰা মই আকৌ ভিডিঅ'ছবিলাক দি থাকিম তো আজি মই এটা বিষয়ৰ ওপৰত এই সেনসিটিভ বিষয়টোৰ ওপৰত মই ভিডিঅ' বনাব খুজি আছোঁ বিভিন্নজনে এছঅএছৰ ওপৰত মোক তোমালোকে সুধি আছা বা আপোনালোকে সুধি আছে মোক যে এছঅএছৰ কিছুমান বিষয় যিবিলাক বিষয় মানে কনফিউজনত আছে সকলোৱে সেই কথাবিলাক মই আপোনালোকক জনাব খুজিছোঁ যে কিছুমানে সুধিছে যে ফোর্থ সাবজেক্টটো যদি মোৰ যদি ফোর্থ সাবজেক্ট থাকে তেনেহলে ফোর্থ সাবজেক্টৰ মই এছঅএছত যেহেতু হায়াৰ সেকেন্ডাৰী ফোর্থ সাবজেক্ট আছিল সেই ফোর্থ সাবজেক্টটো মই এছঅএছত এক্সাম দিব পাৰিম নে নাই সেই কাৰণে মই আপোনালোকক জনাই দিওঁ যে ফোর্থ সাবজেক্টটো আপোনালোকে এক্সাম দিব পাৰিব এছঅএছত আৰু মিনিমাম আপোনালোকে 4টা সাবজেক্টৰ ওপৰত আপোনালোকে পৰীক্ষা দিব পাৰিব 4টা বিষয়ৰ ওপৰত আপোনালোকে পৰীক্ষা দিব পাৰিব এছঅএছত কিন্তু এটা কথা আপোনালোকক ইয়াৰ মাজতে জনাই থওঁ যিসকলে এছঅএছত পৰীক্ষা দিব খুজিছে এইবাৰৰ কিন্তু এছঅএছৰ ৰিজাল্ট আশানুৰূপ হোৱা নাই এছঅএছত যিসকলে পৰীক্ষা দিছিলে বেটাৰমেণ্টৰ কাৰণে এছঅএছত পৰীক্ষা দিছিলে কিন্তু সেইসকলৰ ৰিজাল্ট বহুত আশানুৰূপ হোৱা নাই কম্পেৰেটিভলি বেয়া হৈছে আৰু তাৰ কাৰণে বহুতেই ৰিকল কৰিব বুলি কৈ আছে সো এছঅএছত পইচা পাতি যিখিনি খৰচ হয় সেই অনুপাতে যদি ৰিজাল্ট নহয় তেনেহলে কথাটো বেয়াই অৱশ্যে সেই কাৰণে ক্যান্ডিডেটসকলে কৈছে যে এইবাৰ যেহেতু ৰিজাল্ট তেওঁলোকে আশানুৰূপ পোৱা নাই যিখিনি পাব লাগিছিল বহুতেই দেখা গৈছে যে যিখিনি পাব লাগিছিল মাৰ্কছ তাতকৈ আগৰ তুলনাত আৰু কমিছে হে কিছুমানৰ গতিকে এইবিলাক বিষয় লৈ হয়তো ৰিকল হ'ব পাৰে অলপ বিতৰ্ক চলি আছে আৰু এছঅএছত টেটত এছঅএছৰ মাৰ্কটো যোগ হ'বনে নাই এই বিষয়ে এটা কথা বতৰা চলি আছে হেতু বাৰু পিছৰ কথা কিন্তু এছঅএছত যিসকলে জানিব বিচাৰিছিলে যে এছঅএছৰ এডমিশনটো মই কিছুদিন আগতে মই কৈছো এডমিশন ইতিমধ্যে 28 তাৰিখে লাষ্ট ডেট গৈছে কিন্তু এতিয়াও আপোনালোকে ল'ব পাৰিব এতিয়া হয়তো কিবা অলপ ফাইন সাইন ল'ব সো এছঅএছৰ বিষয় এইখিনি আছে আপোনালোকে মিনিমাম 4টাত আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰ পৰা যদি 2টা দিয়ে 3টা দিয়ে এটা যদি বাদো হয় তেনেহলে পিছত হেতু ক্যান্সেলেশন কৰিব পৰা যাব সো এইখিনি কথা আপোনালোকক জনালো যিসকলে এছঅএছত দিব খুজিছে সাবজেক্ট লৈ কোনো কথা নাই আৰু অল্টাৰ সাবজেক্টৰ যিখিনি কথা আছে যে যদি কোনোবাই এডুকেশন আছিল ফিলসফি দিব খুজিছে কিন্তু সেই মাৰ্কটো কিন্তু ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত যোগ হয় নে নহয় তাত কিন্তু সন্দেহ আছে সেই কথাটো আপোনালোকে জানি ল'ব গতিকে যিখিনি সাবজেক্ট আছে তাৰ ভিতৰত পৰীক্ষা দিয়া ভাল ধন্যবাদ থাকিল মই আৰু বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' বনাব লগা আছে এইচএছ এক্সামৰ ওপৰত আছে টেট ৰিলেটেড ভিডিঅ' বনাব লগা আছে মই সময় পোৱা নাছিলো কিন্তু গ্ৰেজুৱেলি মই এতিয়াৰ পৰা ভিডিঅ'বিলাক দি যাম ধন্যবাদ